প্ৰতিদিনে আমি ইলেক্ট্ৰিচিটি আমি সকলোৱে ব্যৱহাৰ কৰোঁ এই ইলেক্ট্ৰিচিটি নোহোৱাকৈ আজিৰ যুগত চলাটো অসম্ভৱ হৈ পৰিব আমাৰ ডেইলি লাইফ স্তব্ধ হৈ পৰিব কিন্তু আপোনালোকে জানেনে যে এই ইলেক্ট্ৰিচিটি ক'ৰ পৰা প্ৰডাকচন হয় ইলেক্ট্ৰিচিটি প্ৰডাকচনৰ কথা ক'লেই ক'ৰ পৰা উৎপাদন হয় এই কথাষাৰ ক'লে আমাৰ মনলৈ এই ৱাটাৰ ডেমটোৰ কথা মনলৈ আহে অৰ্থাৎ হাইড্ৰ পাৱাৰ প্ল্যান্টৰ কথা মনলৈ আহে কিন্তু আপোনালোকে জানি আচৰিত লাগিব যে এই ৱাটাৰ ডেমৰ পৰা বা হাইড্ৰ পাৱাৰ প্ল্যান্টৰ পৰা ইয়াৰলি মাত্ৰ 12% ইলেক্ট্ৰিচিটি হে ভাৰতবৰ্ষৰ কাৰণে প্ৰডিউস হয় ইলেক্ট্ৰিচিটি প্ৰডাকচনৰ কথা আমাৰ মনলৈ আহিলে প্ৰথমে আমাৰ ৱাটাৰ ডেম অথবা হাইড্ৰ পাৱাৰ প্ল্যান্টৰ কথা সৰুৰ পৰা আমাৰ এই মনত আহে কিন্তু সঁচা অৰ্থত ভাৰতবৰ্ষত ইলেক্ট্ৰিচিটি প্ৰডাকচনৰ যেটো প্ৰধান সোৰ্স হেতু হৈছে থাৰ্মাল পাৱাৰ প্ল্যান্ট এই ফটোটো চাগে আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা দেখিছে এটো হৈছে থাৰ্মাল পাৱাৰ প্ল্যান্ট ইয়াৰ পৰা ইয়াৰলি ভাৰতবৰ্ষত 52% ইলেক্ট্ৰিচিটি অনলি থাৰ্মাল পাৱাৰ প্ল্যান্টৰ পৰা জেনে ভাৰতবৰ্ষৰ ইলেক্ট্ৰিচিটি প্ৰডাকচনক সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে ফসল ফিউলছ আৰু আন এটা হৈছে নন ফসল ফিউলছ ফসল ফিউলছৰ ভিতৰত আহে কয়লা যৰ পৰা 52% প্ৰডাকচন হয় তাৰ পিছত আহে নেচাৰেল গ্যাস তাৰ পৰা হয় 6.5% তাৰ পিছত আহে লিগনাইট 1.7% তাৰ পিছত আহে ডিজেল 0.01% টোটেলত ফসল ফিউলছৰ পৰা 60.04% ইলেক্ট্ৰিচিটি ফসল ফিউলছৰ পৰা প্ৰডাকচন হয় ইলেক্ট্ৰিচিটি প্ৰডাকচনৰ যেটো 2 নম্বৰ হেতু হৈছে নন ফসল ফিউলছৰ পৰা ইলেক্ট্ৰিচিটি 39.6% প্ৰডিউস হয় তাৰে 12% হয় ৱাটাৰ ডেম অথবা হাইড্ৰ পাৱাৰ প্ল্যান্টৰ পৰা উৎপাদন হয় তাৰ পিছত 25.9% ইলেক্ট্ৰিচিটি সোলাৰ আৰু ওয়াইন্ড পাৱাৰৰ পৰা উৎপাদন হয় তাৰ পিছত নিউক্লিয়াৰৰ পৰা 1.7% ইলেক্ট্ৰিচিটি নিউক্লিয়াৰৰ পৰা প্ৰডাকচন হয় টোটেলত 39.6% ইলেক্ট্ৰিচিটি নন ফসল ফিউলছৰ পৰা উৎপাদন হাইড্ৰ পাৱাৰ প্ল্যান্ট অথবা ৱাটাৰ ডেমৰ পৰা কেনেকৈ ইলেক্ট্ৰিচিটি প্ৰডাকচন হয় হেতুটো আপোনালোকে গম পায় বা সোলাৰৰ পৰা কেনেকৈ ইলেক্ট্ৰিচিটি প্ৰডাকচন হয় হেতুটো আপোনালোকে গম পায় কিন্তু মই আজি যেটো কম হেতু হৈছে থাৰ্মাল পাৱাৰ প্ল্যান্টৰ পৰা কেনেদৰে ইলেক্ট্ৰিচিটি প্ৰডাকচন কৰা হয় থাৰ্মাল পাৱাৰ প্ল্যান্টত ইলেক্ট্ৰিচিটি প্ৰডাকচন কৰিবলৈ তাৰ বাবে কয়লাৰ প্ৰয়োজন থাৰ্মাল মানে হিটৰ দ্বাৰা ইলেক্ট্ৰিচিটি প্ৰডাকচন এইটো হৈছে থাৰ্মাল পাৱাৰ প্ল্যান্ট এই থাৰ্মাল পাৱাৰ প্ল্যান্টত কেনেদৰে ইলেক্ট্ৰিচিটি প্ৰডিউস হয় তাৰ বিষয়ে জানিলো আহক থাৰ্মাল পাৱাৰ প্ল্যান্টক জানিবলৈ এটা সৰু উদাহৰণেৰে মই বুজাই দিও হেতু হৈছে কি আমি ঘৰত সকলোৱে প্ৰেসাৰ কুকাৰ ব্যৱহাৰ কৰো এই প্ৰেসাৰ কুকাৰৰ দ্বাৰা জানিলো আহক কেনেদৰে থাৰ্মাল পাৱাৰ প্ল্যান্টত ইলেক্ট্ৰিচিটি প্ৰডাকচন হয় এইটো হৈছে প্ৰেসাৰ কুকাৰ এই প্ৰেসাৰ কুকাৰটো যেতিয়া ইন্ডাকশনত বহাই দিছে বা গেছত বহাই দিছে সেই সময়ত এই প্ৰেসাৰ কুকাৰত আমি যিকোনো বস্তু বইল কৰিবৰ কাৰণে পানী লগত কিবা বস্তু দি দিলো সেই সময়ত কি হয় এই প্ৰেসাৰ কুকাৰৰ পৰা প্ৰেসাৰ কুকাৰত যেতিয়া তলেৰে হিট দিয়া হয় সেই হিট দিয়াৰ সময়ত কি হয় প্ৰেসাৰ কুকাৰৰ ওপৰত যেটো এয়াৰ কাপ আছে সেই কাপটোত কি হয় যেতিয়া হিট প্ৰডিউস হয় ভিতৰত পানী যেতিয়া এবজৰ্ব কৰিব আৰম্ভ কৰি দিয়ে হিটৰ ফলত তেতিয়া কি হয় ই গ্যাস হৈ কিনে ওপৰে ষ্ট্ৰীম ওলাব বাহিৰ হৈ যায় মানে এয়াৰ ভাপ হৈ বাহিৰেৰে ওলাই কিন্তু এইটো কি কৰা হয় থাৰ্মাল পাৱাৰ প্ল্যান্টত যদি বুজা যায় তাৰ এই যেটো কাপ আছে সেই কাপটো নিদি কিনে তাৰ পৰা পাইপ এটা কানেকশন কৰি ইয়াত কি কৰা হয় এটা টাৰবাইন ৰখা হয় এই টাৰবাইনত সেই তাৰ পৰা যেতিয়া হিট প্ৰডিউস হ'ব বা ইয়াৰ পৰা যেতিয়া ষ্ট্ৰীম ওলাব ভাপ যেতিয়া ওলাব খুব স্পিডত ওলাব সেই পাইপেৰে আনি এই টাৰবাইনটোত লগাই দিয়া হয় মানে টাৰবাইনটোৰ লগত কানেকশন কৰি দিয়া হয় সেই হিট যেতিয়া জোৰেৰে এই টাৰবাইনটোৰ ওপৰত পৰিব পৰাৰ লগে লগে টাৰবাইনটো ঘূৰা আৰম্ভ কৰিব ঘূৰা আৰম্ভ কৰাৰ লগে লগে টাৰবাইনটোৰ লগত আৰু কি কানেকশন কৰা আছে এটা জেনাৰেটৰ এই জেনাৰেটৰটো যেতিয়া কানেকশন কৰা আছে সেই টাৰবাইনটো যেতিয়া ঘূৰিব লগত জেনাৰেটৰটো ঘূৰিব জেনাৰেটৰ ঘূৰাৰ লগে লগে কি হ'ব ইলেক্ট্ৰিচিটি প্ৰডিউস হ'ব গতিকে এনেদৰে পাৱাৰ প্ল্যান্টে কাম কৰে এতিয়া আমি জানিলো আহক থাৰ্মাল পাৱাৰ প্ল্যান্টত কেনেদৰে ইলেক্ট্ৰিচিটি প্ৰডাকচন হয় ইয়াত আপোনালোকে দেখিছে এটা বয়লাৰ ৰখা আছে এই বয়লাৰটোৰ কাষত কিছুমান কয়লা ৰখা আছে এই কয়লাসমূহ মেচিনেৰে লাহে লাহে অটোমেটিক্যালি আহি থাকে অলপ সব নহয় বহুত বেছি কোৱান্টিটিত কয়লা আহি থাকে আৰু এই বয়লাৰত কি কোৱা হয় জুই লগাই দিয়া হয় এই কয়লাখিনিত যেতিয়া জুই লগাই দিব সেই বয়লাৰৰ ভিতৰত হিট প্ৰডিউস হয় এই হিট প্ৰডিউস হোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিছে এটা ৱাটাৰ ট্যাঙ্ক ৰখা আছে এই ৱাটাৰ ট্যাঙ্কৰ এডাল পাইপ আপোনালোকে চাওক এই যেটো বয়লাৰ আছে এই বয়লাৰৰ মাজেৰে হৈ গৈছে এনেকে ইয়াত কি হয় এই ট্যাঙ্কৰ পৰা যেতিয়া পানী প্ৰেসাৰ দি কিনে সেই বয়লাৰৰ মাজেৰে উলাই লৈ যোৱা হয় সেই সময়ত বয়লাৰৰ ভিতৰত যিডাল পাইপ গৈছে সেইডালত কি হয় হিট প্ৰডিউস হয়
হিটৰ ফলত কি হয় পানীত যেতিয়া হিট দিয়া হয় হিট যেতিয়া এবজৰ্ব কৰে পানীয়ে তেতিয়া কি হয় হি ভাপ হৈ যায় এই ভাপ বা ষ্ট্ৰীম হৈ কিনে এই পাইপেৰে যেতিয়া যায় এই টাৰবাইনৰ ওপৰত পৰে বহুত হাই টেম্পাৰেচাৰত যায় কিনে হাই স্পীডত যায় কিনে যেতিয়া এই টাৰবাইনত পৰে টাৰবাইন ঘূৰা ষ্টাৰ্ট হৈ যায় টাৰবাইন ঘূৰা ষ্টাৰ্ট হৈ যোৱাৰ লগে লগে টাৰবাইনৰ লগত লাগি থকা যিটো জেনেৰেটৰ আছে সেই জেনেৰেটৰটো ঘূৰা আৰম্ভ হৈ যায় আৰু জেনেৰেটৰ ঘূৰাৰ লগে লগে ইয়াৰ পৰা ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় গতিকে এনেদৰে থাৰ্মেল পাৱাৰ প্লেণ্টে কাম কৰে বা ইয়াৰ পৰা এনেদৰে ইলেক্ট্ৰিচিটি জেনেৰেট হয় গতিকে এইখিনি আছিল আজি থাৰ্মেল পাৱাৰ প্লেণ্টৰ পৰা কেনেদৰে ইলেক্ট্ৰিচিটি জেনেৰেট হয় যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে তেতিয়াহ'লে লাইকটো কৰিব আৰু যদি এনেকুৱা ভিডিঅ' আপুনি ফিউচাৰত পাই থাকিব বিচাৰে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব